আজি মানে NK ইউনিট এপছু তেওঁলোকৰ আয়োজনত ৰংজালী বৈশাখু পালন কৰা হৈছে। ইয়াৰে এটা শেষ দিন আছিল। তো ইয়াত থাকি পেলাই ভাল লাগিছে। আৰু বাক্সা জিলাটো বিশেষকৈ মই বড়ো সমাজে হওক বা অন্য সমাজতে হওক পৰম্পৰাগত যিটো মূল্যবোধ এইটো ৰক্ষা কৰা দেখিবলৈ পাইছোঁ পৰ্বৰ ক্ষেত্ৰতো। কাৰণ ফেষ্টিভেল বুলি ক'লে বহুত ঠাইত এনেকৈ দেখিছোঁ যে এটা অ'পেন ফেষ্টিভেল, কোনো এটা পৰম্পৰাগত নিয়ম নীতি নাই। কিন্তু বাক্সা জিলাত এইবিলাক ৰক্ষা কৰি পেলাই পালন কৰাটো দেখিবলৈ পাইছোঁ। সেইকাৰণে ভাল লাগে ইয়াত আহিলে। আৰু মই আশা কৰোঁ বিহুটো এই বছৰত আজি আমি দেখিবলৈ পাইছোঁ অসমত উলহ-মালহেৰে প্ৰতিটো ক্ষণতে প্ৰতিটো ঠাইত পালন কৰা হৈছে। কিন্তু আজি এই বিহুৰ সময়ত কোনো ধৰণৰ বিশৃংখলা এটা পৰিস্থিতি আমি দেখিবলৈ পোৱা নাই। দুই এটা যিটো প্ৰফেশ্যনেল প্ৰগ্ৰামবিলাক কৰিছিলে তাতে কোনোবা গায়কক অপমান কৰা দুই এটা কথা দেখিছোঁ। এইটোও হ'ব নালাগে। বিহুটো কমচে কম আমি পৰম্পৰাগত এটা ফেষ্টিভেল বা উৎসৱ হিচাপে পালন কৰিব লাগে। আধুনিকতাৰ ইয়াত স্থান নাই। এইটোকে মই আহ্বান জনাওঁ। তো আজি এই ৰঙালী বিহুৰ শেষ দিনতে মই সকলোলৈ মতৰ পৰা শুভেচ্ছা আকৌ জনাইছোঁ। নাই, বিহুক লৈ পেলাই আজি যদি টাউন চহৰৰ কথাটো কওঁ তাতে পৰম্পৰা ৰক্ষা নহয়। টাউন চহৰ গাঁৱত বা ইয়াত যিটো এই লক্ষীবাজাৰ অঞ্চলত উদযাপন হৈছে তাৰ পৰম্পৰাটো ভংগ কৰা নহয়। কিন্তু টাউন চহৰত আজি গুৱাহাটীৰ নিচিনা তিনিচুকীয়া ডিব্ৰুগড়ৰ পৰা কোকৰাঝাৰলৈকে বিভিন্ন টাউন চহৰত যিটো উদযাপন হয় তাত পৰম্পৰা ৰক্ষা কৰা নহয়। পাৰম্পৰিক যিটো মূল্যবোধ এইটো ৰক্ষা কৰা নহয়। আৰু এইটোৰ কাৰণে আজি বহুত সমালোচনা হয়। আমি এটা চবেই প্ৰফেশ্যনেল আৰ্টিষ্টবিলাকেও এটা থান লোৱা মনত এটা সিদ্ধান্ত লোৱা ভাল। অন্ততঃ বিহুৰ সময়ত আমি পৰম্পৰাগত উৎসৱ হিচাপে তাৰ মূল্যবোধটো ৰক্ষা কৰিব লাগে। BTC নিৰ্বাচন আহি আছে, ভালে আহি আছে। চব দলে প্ৰস্তুতি চলাই আছে। ৱেলকাম জনাওঁ। UPPL দল এটা কি আমি এটা নেচাৰেল এটা লজিক আছে যে আমি আকৌ চৰকাৰ বনাম বুলি বিশ্বাস কৰাৰ। কাৰণ আমাক 5 বছৰ চৰকাৰ বনাবলৈ সুযোগ দিছে BJP UPPL মিত্ৰজোঁটৰ। আৰু এই মিত্ৰজোঁটৰ চৰকাৰে ইয়াত শান্তি আনিলে, উন্নয়ন আনিলে সকলো ক্ষেত্ৰত। আৰু ৰাইজেও বুজি পায় 5 বছৰ যথেষ্ট নহয়। এটা ভিজন আৰু লক্ষ্যটো আমি যদি এটা পৰ্যায়লৈকে উপনীত হ'ব লাগে তেতিয়া কমচে কম আমি 3টা বা 5টা কাৰ্যকাল 2টা বা 3টা কাৰ্যকালৰ প্ৰয়োজন হৈ যায়। তো এইকাৰণে মই দ্বিতীয়বাৰৰ কাৰ্যকালত ৰাইজে নিজে মানে আমাক এটা সুযোগ দিব বুলি মই ভাবোঁ। কাৰণ আমি বহুতখিনি কাম কৰিলোঁ, আধৰুৱা হৈ আছে। এইটো পূৰণ কৰিব লাগে। ৰাইজেও ভাবে যে আমি এটা দলকে যদি সুযোগ নিদিয়ে বাকী চৰকাৰ আহি পেলাই এইবিলাক কাম কৰা নহ'ব পাৰে। সেইকাৰণে এটা নেচাৰেল লজিক আছে আৰু UPPL যে আকৌ ক্ষমতাত আহিব। বাকী দলবিলাকে ষ্ট্ৰাগল কৰিব লাগিব নিজক বচাই ৰাখিব কাৰণে। আমাৰ JP আৰু UPPLৰ যিটো বুজাবুজি আৰু এলায়েন্স, এই এলায়েন্সটো 26লৈকে আছে। এই BTC নিৰ্বাচনত যি ধৰণৰ পদ্ধতি আমি অৱলম্বন নকৰক কিয় আমাৰ বুজাবুজি আৰু এলায়েন্সত কোনো বিঘ্নিত